ল'ৰা ছোৱালীটোক বিহু বিষয়ক কিমানখিনি আমি শিকাব পাৰিছোঁ। আমি সকলোৱে জানো যে আমি উদ্যোক্তাসকলে যদি অকণমান দায়িত্ব লয় তেতিয়াহ'লে আমি এই হেৰাই যাব ধৰা হুঁচৰি যিবিলাক থেও থমক পদচালনা এইবিলাক আমি শিকাব পাৰিম। নহ'লে এতিয়া এনেকুৱা হৈছে যে আমি ল'ৰাখিনিক কেৱল ঢোলটো দি থৈ দিয়া হয়। এতিয়া দীঘলীয়া চাপৰ আগৰ খৰা চাপৰ দীঘলীয়া চাপৰ ঘোঁৰালি টোকাৰী দোলাখৰীয়া এইবিলাক একো চিনি নাপায় ল'ৰা ছোৱালী। কেৱল আৰু তাকিটিখেন অকল ছোৱালী চাপৰ কেইটামান বাজনা কেইটামান শিকোৱা হয়। গতিকে আমি ভাবিছোঁ যে আমাৰ এই যিবিলাক ঘাট প্ৰতিঘাত আহে এইখিনি আমাৰ কলাসুলভ যিসকল ব্যক্তি আছে তেখেতসকলে আগভাগ ল'লে হয়তো সোনকালে, কিন্তু নহ'লে আমাৰ বহুত বিহু নাচ জনা বহু ব্যক্তি আমাৰ মাজৰ পৰা এতিয়া হেৰাব গৈ আছে। আমাৰ কিন্তু তেনেকুৱা সমল বুলিবলৈ একো নাই পুৰণা। গতিকে এইখিনিৰ ওপৰত অকণমান গুৰুত্ব দিব লাগিব। আৰু মই ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে ক'লোঁ যে আমি আমাৰ গগনাটো টকাটো ঢোলটো সুতুলিটো এনেকুৱা কিছুমান বস্তু আছে। আজি এসময়ত আমাৰ ঢোল পেঁপা গগনাৰ বাদেও আৰু কিছুমান বাদ্যযন্ত্ৰ আছিল। সেই বাদ্যযন্ত্ৰবোৰ লাহে লাহে আমাৰ বিহুটোৰ পৰা এলাগি হ'বলৈ নিচিনা হৈছে। গতিকে মই দুটা বাদ্যযন্ত্ৰ লৈ আনিছোঁ তোমালোকৰ কাৰণে। লোহৰী খেলা আমাৰ হুঁচৰি কিছুমান নাম আছিলে। গতিকে সেই নামবিলাকত আমাৰ আগতে বিহুৱাই বীণ বজাইছিল। আৰু এটা বাদ্যযন্ত্ৰ আছে ধুতং। ধুতংটো এতিয়া আমাৰ বহুতে চিনি নাপায়। লহৰীয়া চাহ চহৰীয়া ও ফুটুকলা মৃদং বজাই দে ধুতং চাও চহৰীয়া। আমাৰ বিহুবোৰ গাঁৱত আছিল। চহৰীয়া মানুহক চাবলৈহে মাতিছিল। এতিয়া কিন্তু বিহুবোৰ গৈ চহৰৰ পালেগৈ। এতিয়া কেন্দ্ৰীয় বিহু পাতিছে মানে এনেকুৱা হৈছে, মানে কেন্দ্ৰ মানে কি য'ত আমাৰ চহৰৰ কেন্দ্ৰ। গতিকে আমাৰ ল'ৰা ছোৱালী এতিয়া তালৈ নিবলগীয়া হৈছে। গতিকে এই অৱস্থাবিলাক আগত বিহুৱাই এখন বীণ এডাল টানত বজায় বিহুৱাই বীণ বজায়। বিহুৰ নাচবিলাক বীণৰ নাচবিলাক বেলেগ আছিলে। তেনেকৈ বজাই ল'ৰাবিলাকে ঘূৰি জিৰিপকৈ নাচিব। এই নাচৰ থেও থমকবিলাক বেলেগ। এইবিধ বাদ্য এতিয়া বিহুত তেতিয়াও দেখিছে, বিহুত এতিয়া নাই, হেৰাই গ'ল। এইটো এতিয়া ধুতং, বুজিছেনে? এইটো আকৌ এক কোমল বাঁহৰ পৰা বনাব লাগে, সেকি বনাব লাগে। ধুতংটো আগত আমাৰ বিহুত আছিল। এতিয়া লহৰীয়া খেলত নাম গায় তাক টুপিয়াই বজায়। গতিকে এইটো মৰাণ জনগোষ্ঠী, যিসকল মৰাণ জনগোষ্ঠী তেওঁলোকৰ তাত ধুতং। কিন্তু আমাৰ অন্যান্য জনগোষ্ঠীটো আছে, ডুমপাক বুলি কয় মিচিংবিলাকে, তেওঁলোকৰো আছে ধুতং। কিন্তু বস্তুটো অকণমান বেলেগ হয়, তেওঁলোকে আকৌ ডুমপাক বুলি কয়। গতিকে আমাৰ জনগোষ্ঠীবিলাকৰ মাজত আমাৰ যিমানখিনি বাদ্যযন্ত্ৰ আছে সকলোৰে আছে, অকণমান আকাৰটো বেলেগ। কিন্তু আমাৰ এই বস্তুবিলাক আজিকালি একেবাৰে বিহু পৰা এলাগি হৈ গুচি গ'ল। হা কি পেঁপা? যোৰা পেঁপা নহয়, জুৰীয়া পেঁপা। আৰু এইটো কি কয়? হা গুটীয়া পেঁপা, হয় নহয়? এতিয়া গুটীয়া পেঁপা অকল যদি এইটো কি বুলি ক'ব?
হে মৌসিং বুলি ক'ব, তথাপি ইয়াৰ নাম এটা আছে, কি বুলি ক'ব বাৰু? হয়নে? এইটো নামটো বেলেগ হয়নে? আকৌ এইডাল কি বুলি ক'ব জানা নে? কি বুলি ক'ব? হা? বুলনি বা গপনলা বুলি কয়, বুলনি বা গপনলা। আৰু ইয়াত এটা নলৰ এটা সৰু এডাল মাৰি এইডাল কি বুলি কয় বাৰু জানানে? এইটো কয়, এইটো কি বুলি কয় বাৰু? এইটো বাজিব আকৌ বজাই দিলে, এইটো বজাই দিলে বাজে যে, এইটো নহ'লে নহ'ব। এইটো কিছুমানে থুৰি বুলিও কয়। এইটো নলৰ পৰা বনায়, নলৰ পৰা বনায়। এইটো গপনলা বা বুলনি হয়নে? আৰু এইটো মুখনি বুলি কয়, এইটুকুৰা আকৌ এইটুকুৰা বেলেগ লগাই থোৱা আছে। এইটো থুৰি বা চুপহি বুলি কয়, এই নলডাল এইটো আকৌ মুখনি বুলি কয়। এইটো আকৌ থোলা বুলি কয়, কিছুমানে থোলা বুলিও কয়। এনেই মহৰ শিং চাচি কুটি যেতিয়া তাক ধুনীয়া কৰিবলগীয়া হ'ব, পেপা উপযোগী কৰিবলৈ হ'ব, এইটো পেপা থোলাটো চাওঁ বুলি কয় কিছু। অঁ, এইটো কয় গুটীয়া পেপা, কিন্তু পূৰ্বতে গুটীয়া পেপাহে চলিছিলে। এইকেইটা কয় জুৰীয়া পেপা হয়নে? ইয়াত দুডাল আছে, গপনলা দুডাল আছে। এতিয়া আকৌ কি হৈছে, আমাৰ যদি নতুনখিনিক আমি শিকোঁ, যেনেকৈ ঢোলৰ যেনেকৈ বোল আছে নহয়, খোৱা চাউটো কেনেকুৱা আছিলে জানা নি? নাচনী চেৱটা জানা নেকি? ঢোলত কেনেকৈ কয়? নাচনী চেৱটা কেনেকৈ বজায় ঢোলত জানা নি? তাক বজায় নাই? হা? গতিকে ঢোলটোৰ যেনেকৈ বাকী বাদ্যযন্ত্ৰ প্ৰত্যেকৰে নিজৰ নিজৰ, মই এইটো কাৰণেহে উলিয়াইছোঁ কথাটো, প্ৰতিটো বাদ্যযন্ত্ৰৰ নিজৰ নিজৰ কিছুমান বোল বাণী থাকে। এতিয়া কেতিয়াকে দীঘেন তাক তাহ, তাত মানে কি দীঘেন তাহ শীত, এইবিলাক হৈছে কি বোল বাণী হয়নে? দীঘেন দি তাক দীঘান দি তাক তাহ হয়নে? এনেকুৱা কিছুমান বোল বাণী থাকে। তেনেকৈ পেপাৰো এতিয়া কি হয়, আমাৰ এতিয়া বিহুৱাই কি কৰে, নামটোকে পেপাটোত বজায়, বিহুৰ নামটো পেপাটোত বজায়। কিন্তু প্ৰকৃতপক্ষত সেইটো নহয়, ইয়াৰ নিজৰ চেও চাপৰ আছে, নিজৰ চেও চাপৰ আছে। টি 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 তাহি তললো তলাই টি 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 তাহি তললো টি তাহি তললো টি। ই আকৌ তেনেকুৱা ক'ব, টি টি তাহি তললো তিলালি টি 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 তিলাই টি 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 তলো টি তাহি টি তলো। গতিকে সুৰটো হ'লেও তেনেকৈ বাজিব। কিন্তু এতিয়া ল'ৰাবিলাকে কি কৰে, বিহু নাম এটা পেপাটোত বজায়। নিজৰ নিজৰ কিছুমান স্বকীয় বৈশিষ্ট্য, নিজৰ নিজৰ বোলবাণী আছে বুজিছেনে? তাৰমানে নিজৰ কিছুমান বুলনি চেও আছে। সেই বুলনি চেওটো হৈছে কি, মই কথাটো এইটো কাৰণে উলিয়াইছোঁ। এতিয়া যাবাচোন, কিছুমান নিজৰ বোল বাণী থাকে হয়নে? এতিয়া যিটো যে পেপাৰ, তেনেকৈ আমাৰ ঢোলৰ ৰবৰ থাকে, কোপৰ থাকে, পেপাৰো নিজৰ আৰম্ভণিতে এতিয়া বুলনি চাপৰ বুলি কয়।
তাৰপিছতে যোজনাটো বাজিব, তাৰপিছতে গগনাটো বাজিব, সুৰটো বাজিব। গতিকে প্ৰতিটো বস্তুৰে এই প্ৰাথমিক কিছুমান নিয়ম থাকে। এখন গগনা পাত আছিলে কালি তাকি গুচি আহিলে, বুজিছা নাই? এতিয়া গগনা বাদ্যযন্ত্ৰটো যদিও ই একক বাদ্য, ইয়াৰো নিজৰ কিছুমান বস্তু থাকে, যে বোলবাণী থাকে। আমি এতিয়া প্ৰতিগৰাকী বিহুৱতী হাতৰে এতিয়া ভাগ্য ভাল যে আমি সকলো খোপাতে আমি গগনা পাত দেখিছোঁ। আমি যেতিয়া প্ৰথম বিহু নাচিছিলোঁ তেতিয়া আকৌ সময়ৰ গতিটো অকণমান বেলেগ আছিল, তেতিয়া আমি গগনা পাত দেখিয়ে পোৱা নাছিলোঁ। কেইজনমান বিহুৱাইহে হাততে গগনা পোৱা যায়, কিন্তু এতিয়া সৌভাগ্যৰ কথা যে এতিয়া গগনা সকলোৱে বনাব পৰা হ'ল। তেনেকুৱা এটা আমাৰ সৃষ্টি হৈছে বাৰু অসমত। এতিয়া মাতটো শুনি মানে চাবাচোন দেই, শুনিছানে? শুনিছা নাই বাৰু? শুনিছানে? এতিয়া ইয়াৰ প্ৰথমতে চোৱা, টিতেওঁ 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 টিতেওঁ, তাত দুটা কথা থাকে। এইটো মূল অংশ, তাৰপিছতে বাজিব, তাৰপিছতে বিহু নিচিনাকৈ বাজি যাব। আমাৰ মানে কি হৈছে, এই লোকসংগীতবিলাকৰ বা লোকবাদ্যবিলাকৰ আমি তেনেকৈ ঢোলৰ চাপৰ এটা বজালে আমি তাক আকৌ তেনেকৈ দুবাৰ বজাওঁ, দেখিছেনে? দুবাৰ বজাওঁ। তাৰপিছতে ঘেণ্টিবিলাক খিটিঘেন্দা খিটিবিলাক খিটিঘেন্দা খিটা খিটিঘেন্দা ঘেন, তাৰমানে কি তাৰ বস্তুবিলাক সমানত হয়। আমি দুবাৰ বজাওঁ প্ৰতিটো বস্তুৱে। পেঁপাটো বজালেও দুটা কলি বজাব লাগিব, গগনাটো বজালেও। এতিয়া এগৰাকী কেতিয়াবা নাচনি আমি দেখোঁ এনেই সোপা জোপা থৈ দিব, কিন্তু এতিয়া আমি কিবা এখন বজাম, অকণমান বজালোঁ চাবা, আমাৰ মানে গোটেই বস্তুবোৰ হৈছে কি দুবাৰ বজাই আমাৰ সামৰে। গতিকে কালি ঢোল বজালেও এচাপত ঢোলটো শেষ নকৰে, দুচাপত বজাইহে সামৰে। ঠিক তেনেকৈ প্ৰতিটো বস্তু পেঁপাটো কলি দুটা বজাইহে সামৰে। গতিকে সেই সৰু সৰু কিছুমান কথা মই এইটো কাৰণে ক'লোঁ যে তোমালোকে এতিয়া উঠি আহিছা, তোমালোকে প্ৰতিটো কথা আমাৰ বিহু নাচত হাতখন আঙুলিকেইটা মেল নাখায়, হয়নে? আঙুলি যদি মেল খাই যায় তেতিয়াহ'লে নাচখন নহ'ব। আঙুলি একদম পূৰা এনেকৈ থাকিব লাগিব, হয় নহয়? আমাৰ এতিয়া খোজখিনি ভৰি খোজখিনিও অকণমান আমাৰ শিকিবলগীয়া থাকে। সেইখিনি মূল বস্তু, মানে অন্যান্য নাচৰ চাপটো আমাৰ ইয়াত নাই। বিহু নাচটো সম্পূৰ্ণ মুক্ত, হয় নহয়? আমাৰ বিহু গৈছে আহিছে, আমাৰ ভংগীমাবিলাক এনেকুৱা গছৰ পাতখিলা নিচিনাকৈ। কাৰোবাৰ কঁকালটো অকণমান বেলেগ ভাগিব পাৰে, কিন্তু সেইটো হৈছে নদীৰ সোঁতৰ লগত বেলেগ হ'ব পাৰে। ঢৌ নিচিনা কাৰোবাৰ ভাগিব পাৰে, কাৰোবাৰ টাকুৰি নিচিনা ঘূৰিব পাৰে, পখিলা নিচিনা উৰিব লাগে। আমাৰ সেইটো কাৰণে বিহু নামবিলাকতো তেনেকৈ আছে যে টাকুৰি হে ঘূৰা দি হে ঘূৰিবা ঐ নাচনী। গতিকে আমাৰ টাকুৰিটো দেখিছে নাই? সূতা কটা যিটো টাকুৰিটো ঘূৰোঁতে এনেকৈ সূতাটো কাটে যে এনেকৈ ঘূৰিব লাগিব নাচটোত। পখিলা উৰা দি উৰিবলৈ কৈছে, হয় নহয়? হাত মেলি নচা কথা কৈছে। গতিকে এই গোটেই কথাখিনি সৰু সুৰা কথা, আৰু আমি কোনো তেনেকুৱা বিহু বিশেষজ্ঞ নহয়, কিন্তু আমাৰ সৌভাগ্য যে আমি বহুত বিহুৰ লাগি থকা বহুত গুণী জ্ঞানী মানুহৰ আমি সন্মুখীন হৈছোঁ। আমি শিকিবলৈ পাইছিলোঁ, নাচিবলৈ পাইছিলোঁ, আৰু এই পাওঁতে আমি যিখিনি আমাৰ নিজৰ অভিজ্ঞতাই তোমালোকক এই দুআষাৰ ক'লোঁ। মই আশা ৰাখিছোঁ যে তোমালোকৰ এই যি এটা শিল্পী মন লৈ আহিছা, এই বিহুটো আমি জীয়াই ৰাখিবই লাগিব অন্যান্য নাচৰ লগতে। আৰু সেইখিনিও যেনিবা এটা কথা কি হয় যে আমি যিকণে শিকোঁ একাগ্ৰতাৰে ল'ব লাগিব। ভাল লগা তোমালোকে একো নালাগে, এতিয়া এইটো শিকা যে ভাল লগাটো চাবলৈ শিকিব লাগিব। কোনোবাই ভাল নাচিছে, আমি যেতিয়া অকণমান জানিম তেতিয়াহে আমি গম পাম যে তেওঁ ভাল নাচিছে, বা এওঁ অকণমান নাচটো আনতকৈ বেলেগ, এওঁৰ পৰা কিবা ল'ব পৰা যায় নেকি।
সেই কথাখিনি আমি ইজনীয়ে সিজনীৰ পৰাই শিকিব লাগিব। ঠিক সেইকণ শিকিবলৈকে বিহুটো ধৰি ৰাখিবলৈকে আগবাঢ়ি অহাৰ কাৰণে পদ্ধতিলৈকে মই পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ইয়াত উপবিষ্ট সমূহ ৰাইজলৈ মই বিহুববীয়া শুভেচ্ছা জনাইছোঁ। আৰু লগতে এটি বিহু নামেৰে বিহু যোজনাই মই সকলোলৈকে বিহু অকণমান দিছোঁ। ও নাহৰ ফুল ফুলি বৰ বতৰ, ঐ নাহৰৰ গোন্ধে পাই আমাৰ নাচনীহঁতৰ গাততে নাই ঐ উজুতিত ভাঙি যায় যত। ধন্যবাদ।